Hello guys, good morning. Welcome to my jakazvai YouTube channel. আজি আমি এক্সপ্লেইন কৰিম এখন হলিউড ইন্টাৰেষ্টিং মুভি যিখন মুভিৰ নাম হ'ল বাষ্টাৰ্ড আৰু মুভিখন আহিছিল 2019ত মুভিখনত দেখিবলৈ পোৱা যায় যে এজনী ধুনীয়া ছোৱালী যাৰ নাম হ'ল নীনা পেছাত এজনী ডক্টৰ আছিল আৰু তাইৰ এটা ল'ৰা আছিল যাৰ নাম হ'ল ডেন আৰু এদিন তাই আৰু তাইৰ পুতেক ডেন শ্বপিং কৰিবলৈ ওলাই যায় আৰু তাত এজন ল'ৰাই তাইৰ কাৰখন সাফ কৰি থকা দেখিবলৈ পালে তাকে দেখি নীনাৰ দয়া উপজিল আৰু নীনাই ৰাজাক অলপ পইচা দিলে কিন্তু ৰাজা এটা এনেকুৱা ল'ৰা আছিল যি বয়সত ডাঙৰ মহিলাৰ ওপৰত সেক্সুৱেল এট্ৰেক্টিভ আছিল অৰ্থাৎ হি এজন ভাবি ল'ৰা আছিল আৰু যি মহিলাই তাৰ লগত কৰিবলৈ মানা কৰিছিল সি সিহঁতক মাৰ্ডাৰো কৰি দিছিল ঘৰলৈ যাবৰ টাইমত নীনাৰ গাড়ীৰে ৰাজাক খুন্দা লাগি গৈছিল কিন্তু তাই এজনী ডক্টৰ আছিল চ' ৰাজাক ঘৰলৈ লৈ আনি ট্ৰিটমেণ্ট কৰে কিয়নো ৰাজাই ভৰিত দুখ পাইছিল কিন্তু লাহে লাহে ডেনৰ ৰাজাৰ প্ৰতি অলপ সন্দেহ হৈছিল ৰাজা ভলে ভালে ঘৰৰ বহুতো কাম কৰি দিছিল কিন্তু অলপ দিন পিছত ডেনে ৰাজাক ৰিচাৰ্চ কৰি গম পাইছিল যে ৰাজা এটা মাৰ্ডাৰাৰ হয় আৰু ইফালে ৰাজা আৰু নীনা মাজে মাজে অন্তৰংগ হৈছিল আৰু এদিন ৰাজা আৰু তাৰ মাকৰ সৈতে সেক্সুৱেল অন্তৰংগ হৈ থকা দেখা পালে আৰু সি খঙত আহি ৰাজাক পিছফালৰ পৰা চাকু মাৰি দিলে আৰু ৰাজা মৰি গ'ল আৰু ডেনে সিকিউৰিটি কেমেৰা চেক কৰি গম পালে যে নীনা ৰাজাৰ লগত নিজৰ মৰ্জিত মতে ইন্টিমেট হৈছিল আৰু এইবোৰ কথা গম পাই ডেনে বহুত পৰিশ্ৰানিত ভুগিল আৰু খঙত আহি ঘৰৰ চিৰিটো ভাঙি পেলালে আৰু পিছফালৰ সুইমিং পুলত আহি সি সুইচাইড কৰি ল'লে তো গাইজ মুভিখন ইমানতে শেষ হৈ যায় চ' থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ বাবে ভিডিঅ'টো যদি ভাল লাগে তেন্তে শ্বেয়াৰ কৰিব লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল ভিডিঅ' লৈ আপোনালোকে ছাপোৰ্ট কৰি যাব তো গাইজ বাই